তো গাইজ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। অসমত এটা চেনেল বৰ্তমান খুব ট্ৰেণ্ডিঙত আছে, খুব ভাইৰেল হৈ পৰিছে। ভিডিঅ' কিছুমান এৰাৰ লগে লগে প্ৰায় 15,000, 20,000, 30,000, 40,000, 45,000, 50,000 ভিউজ আহে। খুব আৱেগিক আৰু বিকৃত চিন্তাধাৰাৰ ভিডিঅ' বুলি ক'বই লাগিব, কাৰণ ময়ো এজন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে তেনেকুৱা বহুত ভিডিঅ' প্ৰস্তুত কৰিব পাৰিলোঁ হয়, কিন্তু সেই ভিডিঅ' মোৰ দৰে সম্ভৱ নহয়, কাৰণ মই এজন সাধাৰণ যুৱক হিচাপে তেনেকুৱা ধৰণৰ ভিডিঅ' মই কেতিয়াও ভাল নেদেখোঁ বা সমাজৰ কাৰণে ভাল লক্ষণ নহয় সেয়া। আৰু ভাল লক্ষণ এইটো কাৰণেই নহয় যে সম্পূৰ্ণ ভুৱা তথ্যৰে এটা জাতিক বিপদে পৰিচালিত কৰিব বিচাৰিছে এজন ব্যক্তিয়ে। আৰু সেই ব্যক্তিজন আপোনালোকে নাম নকলেও নিশ্চয় গম পাব, কিন্তু নামটো শেষলৈ কম আৰু এখেতৰ এটা ভিডিঅ' মই আপোনালোকক স্ক্ৰীণত দিম। চাদাৰ টেমা তেওঁলোকৰ পকেট যদি আপোনালোকে চেক কৰে, চাব পকেটৰ ভিতৰত এই ৰঙা, নীলা, হালধীয়া কিছুমান টেমা তেওঁলোকৰ পকেটত থাকে, আৰু সেই টেমাতে তেওঁলোকে চাদাটো ভৰাই ৰাখে। আৰে ভাই, অসমত কি ভাল মোল্লা নাই নেকি কোনোবা? চাদা, বিৰি, গুটকা, ৰজনীগন্ধা, কেপি এইবোৰ নোখোৱা কোনোবা ভাল মোল্লা নাই নেকি? তেওঁলোকৰ দাঁত চাবচোন শ্ৰদ্ধাৰ ৰাইজ, ৰঙা নীলা হৈ গৈছে এটা এটা দাঁত। কলগেটে কাম নকৰা হৈছে, ব্ৰাছে কাম নকৰে এতিয়া, এনেকুৱা মানে ৰং বনাইছে দাঁতৰ। লাজ নাই, অভদ্ৰ, মূৰ্খ। এখেত হ'ল পৃথিৱী বিখ্যাত ইছলামিক ইউনিভাৰ্চিটি আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আহিছে, ডিগ্ৰী লৈ আহিছে। নাজানো এখেত সঁচাকৈ ডিগ্ৰী লৈ আহিছে নে আজহাৰ বিশ্ববিদ্যালয়, আল আজহাৰ বিশ্ববিদ্যালয় যিখন আছে সেই আল আজহাৰ বিশ্ববিদ্যালয়ৰ ওচৰে পাজৰে ঘূৰি সময় নষ্ট কৰি অসমলৈ আহিছে, সেইটো সন্দেহ নহয়, কাৰণ মই দেখা নাই। কিন্তু এখেতে কৈছে, বা নামৰ পিছফালে যে আজহাৰী লিখে, সেইটো কাৰণে মই কৈছোঁ। চাওক, এখেতৰ কিছুমান ভিডিঅ' মই আপোনালোকক দিম যে এখেতে একাংশ মোল্লাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে আপোনালোকক দিছে। আৰু এইবিলাক ভিডিঅ' যেতিয়া কাউণ্টাৰ দিবলৈ যাওঁ, জাকিৰ আহমেদ ব্লগছৰ কিছু দৰ্শকে ইতিমধ্যে মোক মানাও কৰিছে যে এইবিলাক ভিডিঅ' একচুৱেলি কৰিব নালাগে। কিন্তু আপোনালোকৰ বাৰু সহ্য হয়নে এনেকুৱা ধৰণৰ ভিডিঅ'? কাৰণ সন্মানীয় দৰ্শকসকল, আপোনালোকক মই এটা সৰু ৰিকুৱেষ্ট কৰিম, একাংশ মোল্লাৰ দাঁতত কলগেটেও এতিয়া কাম নকৰা হৈছে, ৰঙা হৈ পৰিছে, আৰু এখেতসকলৰ পকেটত থাকে বগা, ৰঙা, নীলা, হালধীয়া ৰঙৰ চাদাৰ টেমা। সামান্য ইয়াৰ এটা অংশ এখেতে কৈছে, মই সেইখিনি ক'বলৈ নাযাওঁ, কাৰণ এখেতে কৈছে যে একাংশ মোল্লাৰ দাঁতত এতিয়া কলগেটেও কাম নকৰে। যদি মই মিছা কৈছোঁ, আৰু আপোনালোকে সম্ভৱতঃ এই ভিডিঅ'টো আপোনালোকে দেখা পাইছেও, আৰু ভিডিঅ'টো ব্লগ আকাৰে বা মই কথা পাতি আছোঁ এইটোৱেই যে একদম মুখামুখি যেনেকৈ এজন বন্ধুৱে আৰু এজন বন্ধু বা এজন ব্যক্তি আৰু এজন ব্যক্তিৰ সন্মুখত বহি পেলাই কথা পাতে, ঠিক তেনেকুৱা ধৰণে মই কথা পাতিছোঁ আপোনালোকৰ লগত, কাৰণ সেইবিলাক আৰু সহ্য নোহোৱা হৈছে। এতিয়া মই এটা ধাৰণা হয়, ইছলামিক নীতি আৰু আদৰ্শ মতে এজনী মহিলাৰ আৰু এজন পুৰুষৰ যেতিয়া বিবাহ কাৰ্য সম্পন্ন হয়, তেতিয়া উলামাসকলৰ দৰকাৰ হয়। কিন্তু আপোনালোকে সেইটো নিশ্চয় জানে। এতিয়া অসমৰ যদি একাংশ মৌলবী বা মোল্লা ভুল, মিছা, এখেতৰ আৰু কি ক'ম আপোনালোকে গাইজ গম পাইছে, গতিকে সেইখিনিলে মই নাযাওঁ। আপোনালোকে এই মানুহজনৰ ভিডিঅ', মই আৰু এটা ভিডিঅ'ত আপোনালোকক ইতিমধ্যে কৈছোঁ যে এই ব্যক্তিজনৰ ভিডিঅ' আপোনালোকে চোৱা বৰ্জন কৰক। আৰু এজন বন্ধুৱে সুদূৰ কুৱেটৰ পৰা মোক কমেণ্ট কৰিছে এটা ভিডিঅ'ত যে এই ব্যক্তিজনৰ বিষয়ে বেছি মাতবোল কৰিব নালাগে,
বেছি মাতবোল এইটো কাৰণেই কৰিব নালাগে যে মানুহজনে আৰু অলপ মানে কিবা ভাবে যেন মানুহজনে মোক কিবা এটা চাই আছে, মানুহবিলাকে মোক খুব ফ্ল' কৰে। গতিকে ভিডিঅ' প্ৰস্তুত নকৰিও থাকিব নোৱাৰোঁ। আৰু একাংশ বন্ধুসকলক মই আহ্বান জনাইছোঁ, সন্মানীয় মোৰ প্ৰিয় দৰ্শক যিসকল আছে, মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে মোক ৰাস্তাত বাটত পাই পেলাই আপোনালোকে মোক নক'ব যে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত নকৰিবৰ কাৰণে। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই আহ্বান জনাইছোঁ। কিয় ভিডিঅ'ৰ জৰিয়তে আহ্বান জনাইছোঁ আপোনালোকে এইটো ভাবি ল'ব যে মই ভিডিঅ'ত কি উপস্থাপন কৰিছোঁ। কাকো গালি দিয়া নাই, মই চৰিত্ৰটো উদঙাই দিছোঁ মই। কাৰণ এখেতে যেতিয়া ক'ব যে মহিলাসকলে যিসকল ইছলামিক মহিলাসকল আছে তেখেতসকলে হিজাব পৰিধান কৰিব নালাগে। ঐ বাবা, হিজাবটো তোৰ ঘৰুৱা সম্পত্তি নেকি? বুৰ্খা তোৰ ঘৰুৱা সম্পত্তি নেকি? মই সেই একাংশ মোল্লা বুলি কওঁ নহয়, মই একাংশ মোল্লা নহয়, মুস্তাফা কামাল আজহাৰী তোক কৈছোঁ, তোক বুলি কৈছোঁ, তোক। কাৰণ অন্যান্য উলামাসকলক মই তোক বুলি ক'ব নোৱাৰোঁ, কাৰণ এওঁলোক হ'ল শ্ৰদ্ধাৰ পাত্ৰ। গতিকে মই এখেতসকলক মই তোক বুলি তই বুলি ক'ব নোৱাৰোঁ, কাৰণ এওঁলোক সমাজৰ পথ প্ৰদৰ্শক। তোক কৈছোঁ মুস্তাফা কামাল আজহাৰী, তই যদি সঁচাকে আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আহিছ, তইতো এদিন কৈছিলি এটা ভিডিঅ'ত যে বাংলাদেশৰ যিজন আজহাৰী আছে, আল্লামা ডক্টৰ মিজানুৰ ৰহমান আজহাৰী, সেই আল্লামা ডক্টৰ মিজানুৰ ৰহমান আজহাৰীৰ মাহফিলবিলাক শুনিবি, মানুহক ইছলামৰ পথলৈ কেনেকৈ ইছলামৰ পথৰ পৰা মানুহবিলাক আঁতৰি গৈছে, ইছলামৰ কিছুমান যিবিলাক গাইডলাইনছ আছে সেইবিলাক ফ্ল' নকৰি পেলাই মানুহখিনি অইন ৰাস্তালৈ গতি কৰিছে, সেইসকল ব্যক্তিক কেনেকৈ শুদ্ধ ৰাস্তাত পুনৰ ঘূৰাই আনিব পাৰি, উভতাই আনিব পাৰি, এইটোৰ কাৰণে অহৰহ এখেতে বিভিন্ন ৱাজ মেহফিলত মন্তব্য দি আহিছে। তোক মই চেলেঞ্জ কৰিছোঁ, নাজানো তোৰ সৈতে কিমান হক্কানি উলামায়ে কেৰামসকল আছে, কাৰণ মই এজন যুৱক, গতিকে মই সেইখিনি বিশেষ একো নাজানো। তথাপিও মই তোক কৈছোঁ, চেলেঞ্জ তোক, তই ভিডিঅ' এটা প্ৰস্তুত কৰ যে মানুহক জুৱা, মদ, গাঞ্জা, ড্ৰাগছ, যিসকলে নামাজ নপঢ়ে, যিসকলে ৰোজা নাৰাখে, যিসকলে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ লগত জড়িত আছে নহয়, এখেতসকলক শুদ্ধ ৰাস্তাটো দেখুৱাই দিবৰ কাৰণে তই কিছুমান ভিডিঅ' প্ৰস্তুত কৰ, ভাল হ'ব। মোৰ বিশ্বাস তোৰ মৃত্যুৰ সময়ত কমচে কম কলিমাটো মুখেৰে উচ্চাৰণ হ'ব, কিন্তু কলিমাটো মুখেৰে উচ্চাৰণ হ'ব। প্ৰিয় দৰ্শকসকল, আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে এই ভিডিঅ'টো আপোনালোকে অধিক শ্বেয়াৰ কৰক। আপোনালোকে ভয় নকৰিব, কাৰণ মৰ্দে মুজাহিদৰ নিচিনা কাম কৰিব লাগিব। আমি মুছলমান, আমি কাৰো অন্যায় কৰিব নাযাওঁ, আমি নিজে ঠিক হ'ব লাগিব, আমি আমাৰ নিজৰ চৰিত্ৰ নিজে ঠিক কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ কিছুমান ফেউৰা ভণ্ড মানুহৰ পৰা, যিবিলাকে ইছলামৰ ক্ষতি কৰে, সেইবিলাক মানুহৰ ভিডিঅ' শুনি পেলাই আপোনালোকে পিকনিকত ব্যস্ত নহ'ব, আপোনালোকে নৃত্য গান বাজনাত ব্যস্ত নহ'ব, আপোনালোকে কোনো ধৰণৰ হিজাব পৰিহাৰ নকৰিব, আপোনালোকে বুৰ্খা পৰা আপোনালোকে বন্ধ নকৰিব, এইবিলাক ভণ্ড কিছুমান চৰিত্ৰ ব্যক্তিৰ কাৰণে। কাৰণ এইখিনি কথা কোৱাৰ কাৰণে কিছুমান ব্যক্তিও মোক বেয়া পাব পাৰে, কাৰণ অলপ বিবেচনা কৰাৰ সময় আহি পৰিছে, আমি কোন দিশে গতি কৰিছোঁ। ইছলামিক বহুত ভিডিঅ' ময়ো প্ৰস্তুত কৰিব পাৰিলোঁ হয়, কিন্তু ভুল হৈ যাব ক'ৰবাত। কোৰআন আৰু হাদিছৰ কিছুমান গাইডলাইনছ, ইছলামৰ কিছুমান গাইডলাইনছ আছে, সেই গাইডলাইনছবিলাক, কাৰণ মই মাদ্ৰাছাত অধ্যয়ন কৰা নাই, মই কোৰআন আৰু হাদিছক অধ্যয়ন কৰা নাই, গতিকে কিবা নহয় কিবা ভুল হৈ যাব পাৰে। গতিকে সেইটোৰ ভয়তে মই সেইবিলাক ভিডিঅ' প্ৰস্তুত নকৰোঁ। নহ'লে আপোনাক প্ৰত্যেকটো বস্তুত আপোনালোকে ইছলামৰ নীতি আৰু আদৰ্শৰ ওপৰত আপোনালোকক ভিডিঅ' দিলোঁ হয়, কাৰণ যিখিনি ক্ষুদ্ৰ জ্ঞান আপোনালোকৰ দোৱা আৰু আশীৰ্বাদৰ বিনিময়ত যিখিনি আছে, সেইখিনি বস্তুৱে মই আপোনালোকক সন্মুখত দাঙি ধৰিছোঁ। একাংশ মোল্লা কি মানে? মোল্লা মানে কি?
গতিকে গাইজ ভাবিবৰ হ'ল আপোনালোকে আম খাই নিশ্চয় ভাল পায় আপোনালোকে আম খাই ভাল পায় মই কৈছোঁ নহয় যিটো আম নেকি গছত অট'মেটিক শুকাই খিনাই যেতিয়া ৰঙা হয় আৰু সেইটো যেতিয়া তললৈ সৰি পৰে সেই আমটো খাই চাব আপোনালোকে সেইটোৰ কি সোৱাদ পায় আপোনালোকে যিটো আম গছত পকি তললৈ সৰি পৰিব সেই আমটো খাই চাবচোন আপোনালোকে টেঙা নে মিঠা তেতিয়াহে আপোনালোকে তাৰ সোৱাদটো আপোনালোকে বুজিবলৈ পাব কিন্তু এই মিজানুৰ ৰহমান ক্ষমা কৰিব মুস্তাফা কামাল আজহাৰী এই মুস্তাফা কামাল আজহাৰী হ'ল এই শুকাই খিনাই গছৰ ডালত শুকাই খিনাই যোৱা এটা মৌলবী হয় গতিকে মই অসমৰ প্ৰতিজন সন্মানীয় হক্কানী উলামা একৰামসকলক মই ৰিকুৱেষ্ট কৰিম আপোনালোকক যে আপোনালোকৰ কাম আপোনালোকে কৰি যাওক কাৰণ মোৰ এইটো বয়সত মই বহু বিজ্ঞ উলামা একৰামসকলক পাইছোঁ যদিও বিজ্ঞ উলামা একৰামসকলৰ লগত সঘনে উঠা বহা কৰিব নোৱাৰিলেও এখেতসকলৰ চাল চলন নীতি আদৰ্শ দেখিছোঁ একাংশ মোল্লা অসমৰ ভুল তাৰ মানে তই শুদ্ধ মুস্তাফা কামাল আজহাৰী তই শুদ্ধ কাৰ হৈ ওকালতি কৰিছ অসমৰ জনসাধাৰণে দেশ প্ৰমাণ পাই গৈছে এইবিলাক ফেউৰামি এৰি পেলাই ভণ্ডামি এৰি পেলাই টকা এনেকুৱা ইনকাম নকৰে কিন্তু ময়ো ভিডিঅ' বনাই আছো যেতিয়া দৰ্শকৰ সঁহাৰি পাম চিষ্টেমেটিক ময়ো দুটকা এটা উপাৰ্জন কৰিবলৈ মই ৰাস্তা পাম কিন্তু সঁচা কথাখিনি উপস্থাপন কৰি পেলাই যদি দুটকা এটা উপাৰ্জন কৰোঁ হালাল টকা হ'ব সেইটো চৰিত্ৰ বিনষ্ট কৰি পেলাই সমাজ বিনষ্ট কৰি পেলাই একাংশ মোল্লাৰ পিছফালে বুলুকা বাঁহ সোমাই মই ভাল তাক প্ৰমাণ কৰিব বিচাৰিছা তুমি কৰিব দিয়া নহ'ব কিন্তু কৰিব দিয়া নহ'ব শ্ৰদ্ধাৰ সন্মানীয় দৰ্শক মোৰ এতিয়া এনেকুৱা সন্দেহ হৈছে যে দুদিন পিছত নেকি কয় ইছলামত নামাজ পঢ়াটো নাই কোনো এখন কোৰাণত কোনো এখন হাদিছত নামাজ নাই আৰু ইতিমধ্যে আপোনালোকে ভিডিঅ' কিছুমানত পাইছে মই দিছোঁ গোটেই কোৰাণখন বোলে পঢ়িছে তাত নামাজৰ কথা নাই কিন্তু নামাজ আৰবিত কি হ'ব ভাষাটো কি হ'ব নামাজৰ নিশ্চয় সালাত হ'ব তাৰ মানে যদি নামাজ নাই কোৰাণত মুস্তাফা কামাল আজহাৰীৰ কথা কোৱা নাই অন্য এটা ভিডিঅ'ৰ প্ৰসংগত টানি আনিছোঁ মই যদি সালাত নাই তাৰ মানে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যে মেহৰাজত গৈছিলে সেই মেহৰাজটো মিছা হৈ যাব কাৰণ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হক্কানী উলামা একৰামৰ মুখৰ পৰা শুনিছোঁ যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মেহৰাজৰ পৰা উভতি অহাৰ সময়ত আল্লাহ ৰাব্বুল আলামিনক ৰিকুৱেষ্ট কৰিছিলে যে মইতো আপোনাক দেখা পাইছোঁ একদম কাষৰ পৰা কিন্তু মোৰ পৃথিৱীলৈ যোৱাৰ পিছত মোৰ উম্মতসকলে কেনেকৈ আপোনাক দেখা পাব কেনেকৈ লগ পাব গতিকে বহুত লম্বা ইতিহাস আছে সেইবিলাকত নাযাওঁ গতিকে গাইজ হক্কানী উলামাসকল সুন্নী উলামা একৰামসকলৰ আমি চিলচিলা ধৰিব লাগিব ভিডিঅ'টোৰ শেষ অংশত এইটোৱে ক'ম যে আমি সুন্নী উলামা একৰাম হক্কানী কাৰোবাৰ দাঁত ৰঙা নহয় একেবাৰে যদি মানে দাঁতকেইটা সৰিও যায় যদি হক্কানী উলামা হয় সুন্নী উলামা হয় আমি এখেতসকলৰ লগত আছোঁ যিসকলে কোৰআন আৰু হাদিছৰ ওপৰত আলোচনা ৰাখিব আমাৰ সন্মুখত আমি এখেতসকলৰ লগত আছোঁ আমি মুস্তাফা কামাল আজহাৰীৰ লগত নাই দৰকাৰ পৰে যদি ডক্টৰ মিজানুৰ ৰহমান আজহাৰী বাংলাদেশৰ এখেতে যদি আহ্বান কৰে যে ইছলামত মানুহখিনি ইছলামৰ পক্ষত যদি আহে আমিও শুনো বাংলাদেশত হ'ল বুলি কি হ'ল হক আৰু সঁচা বস্তুখিনি যদি কোনোবাই যিকোনো ধৰ্মৰ যদি এজন গুৰুৱে যদি হক আৰু সঁচা বস্তুখিনি যদি উপস্থাপন কৰে আমি সেইখিনি নুশুনিম নিশ্চয় শুনিম আমি সেইখিনি সঁচা হ'ব লাগিব
শুদ্ধ হ'ব লাগিব তো সেই বুলি যে মোস্তফা কামাল আজহাৰীৰ কথা শুনি পেলাই আমি বুৰ্খা এৰি দিম আমি হিজাব এৰি দিম আৰু একাংশ মোল্লাৰ দাঁত ৰঙা হৈ পৰিছে কলগেটেও কাম নকৰে আপোনালোকক দিম ভিডিঅ'টো আপোনালোকে শুনা পাব সেই বুলি সেই সুন্নি উলামা একৰাম আৰু হক্কানি উলামা একৰামসকলৰ আমি পিছা নেৰোঁ আমি লগত থাকিম গতিকে গাইজ ভিডিঅ' দীঘলীয়া নকৰোঁ আপোনালোকৰ সুস্থতা কামনা কৰিছোঁ যদি ভিডিঅ'টো সামান্য কিবা এটা সঁচা বস্তু আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব পাৰিছোঁ আপোনালোকে এটা লাইক দি এটা উৎসাহ যোগাব আৰু এটা সামান্য ৰিকুৱেষ্ট কৰিম ভিডিঅ'টোৰ শেষ অংশত যদি আপোনালোকে এই ভিডিঅ'টো জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলত চাইছে আপোনালোকে জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যনটো অল কৰি দিব নেক্সট ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই যাব আৰু যদি আপোনালোকে জাকিৰ আহমেদ ব্লগছ ফেচবুকত চাইছে আপোনালোকে জাকিৰ আহমেদ ব্লগছটো আপোনালোকে ফ'ল' কৰি কাষত থাকিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ